हेलो गाइस मोर चेनेलলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো সকলোৰে ভাল আৰু ভিডিওটো শেষলৈ চাব। শেষত লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি মই বনাবলৈ লৈছো মিছা মাছৰ গ্ৰেভি। এই গ্ৰেভিখন বনাবলৈ আমাক প্ৰয়োজন হ'ব ডাঙৰ আকাৰৰ পিয়াজ দুটা মই এনেকৈ মিহি মিহিকৈ কুটি লৈছো, শুকান পাত দুখিলা, শুকান জলকীয়া এটা, পাঁচফোৰণ অলপমান, গোটা গৰম মছলা অলপমান, ৰঙা জলকীয়াৰ গুড়ি অলপমান, ধনিয়াৰ গুড়ি, জিৰাৰ গুড়ি, আদা নহৰু পেষ্ট আৰু কেঁচা জলকীয়া আৰু লগতে লৈছো কেইটামান বিলাহী আৰু বিলাহীখিনিও মই এনেকৈ মিহি মিহিকৈ কুটি লৈছো। কেৰাহীখন মই তুলি দিছো, মিঠাতেল দি দিলো, এতিয়া গৰম হ'বলৈ ৰাখি দিছো আৰু ইয়াত মই এনেকুৱা ডাঙৰ মিছা মাছটো লৈছো। মিছা মাছটোত মই অকল নিমখ আৰু হালধি আনি অকণমান সময় থৈ দিম আৰু এই মিছা মাছকেইটা মই ভাজি নলওঁ। ইয়াত তেল গৰম হৈ অহাত শুকান জলকীয়া, তেজপাত, পাঁচফোৰণ, গোটা মছলা এইখিনি দি দিলোঁ। এইখিনি অকণমান গৰম হৈ অহাত মই পিঁয়াজখিনি দি ভালকৈ ব্ৰাউন হোৱাকৈ ভাজি ল'ম। পিঁয়াজখিনি অলপমান ভজা হোৱাৰ পিছত ইয়াত আদা নহৰুৰ পেষ্ট 1 চামুচ দি দিছোঁ আৰু এইখিনি ভালকৈ ভজা হোৱালৈকে মই ভাজি থাকিম আৰু গেছটো মই মিডিয়াম ফ্লেমতে ৰাখিছোঁ আৰু এইখিনি ভালকৈ ৰঙচুৱা হৈ অহাৰ পিছত মই ইয়াত কুটি থোৱা বিলাহীখিনি দি দিম। বিলাহীখিনি অকণমান সময় লৰাই ইয়াত মই যিখিনি গুড়া মছলা ৰাখিছিলোঁ সেইখিনি গোটেইখিনি ইয়াত দি দিম আৰু নিমখটো আপোনালোকে সোৱাদ অনুযায়ী দি দিব। ভালকৈ ভাজিব লাগিব। যেতিয়ালৈকে বিলাহীৰ পৰা ওলোৱা পানীটো শুকাই নাযায় তেতিয়ালৈ এইখিনি মই ভাজি থাকিম ধুনীয়াকৈ। বিলাহীখিনিও ভালকৈ সিজিবলৈ আৰম্ভ কৰিছে আৰু পানীটো শুকাই আহিছে আৰু এইখিনি সময়তে মই অকণমান চেনি দি দিছোঁ।
ধুনীয়াকৈ বিলাহীখিনি আমাৰ গলি গৈছে আৰু এনেকৈ পানী দি মই দুবাৰমান সিজাই লৈছোঁ। আৰু ইয়াত এতিয়া অকণমান মই পানী দিম। গ্ৰেভিটো যিমান পৰিমাণৰ লাগে আপোনালোকে সেইখিনি অনুযায়ীহে পানী দিব। মই ইয়াত বেছি পাতল নকৰোঁ, ডাঠ কৰিম গ্ৰেভিটো, সেইকাৰণে মই অকণমান পানী দিছোঁ। আৰু ইয়াত এতিয়া মাছকেইটা পেলাই দিম। জোলখিনি প্ৰায় শুকাই আহিছে। আৰু দুটামান মই মগজ তিয়াই ৰাখিছিলোঁ, মগজকেইটা আৰু 3-4 চামুচমান মই দৈ এইখিনি ভালকৈ মই মিক্সিত পেষ্ট বনাই ল'ম। আৰু এই পেষ্টখিনি এতিয়া মই গ্ৰেভিটোৰ ওপৰত দি দিছোঁ আৰু দি মই ভালকৈ লৰাই দিম এইখিনি। দেখিছেনে কালাৰটো ইমান ধুনীয়াকৈ ওলাই আহিছে, তেল বিৰিঙি উঠিছে। দৈ আৰু মগজৰ পেষ্টখিনি মই গ্ৰেভিটোৰ লগত ভালকৈ মিক্স কৰি মিক্সিৰ বাতিটোত মই অকণমান পানী দি বাতিটো আখলি এনেকৈ পানীখিনি ঢালি দিছোঁ ইয়াত। আৰু এইখিনি উতলিবলৈ ৰাখি দিম। মই গেছটো মিডিয়াম ফ্লেমতেই ৰাখিছোঁ আৰু ভালকৈ উতলি আহিলে এইখিনি খাব পৰা হৈ যাব। এয়া আমাৰ মিছা মাছৰ গ্ৰেভি ৰেডি হৈ গ'ল। মই গেছটো অফ কৰি দিলোঁ। আপোনালোকেও এনেকৈ খাব পাৰে বনাই, বহুত সোৱাদ হৈছিলে খাবলৈ। আশা কৰোঁ আপোনালোকেও এনেকৈ বনাই খাব।